মানুহৰ জীৱনত প্ৰতিশোধ এই শব্দটো সদায় মনত ৰাখিবা। সকলো লগত বন্ধু হ'বা, কিন্তু ভৰসা কাকো নকৰিবা। কেৱল নিজৰ ওপৰত কৰিবা। নিজৰ ৰাস্তা নিজেই ভাবিবা, কিয়নো তোমাৰ জীৱনৰ কথা কোনোৱেই নাজানে। আৰু জীৱনত কাৰোৰ পৰা কেতিয়াও আশা নকৰিবা, কাৰণ এই আশাই তোমাক বিপদত পেলাব পাৰে। জীৱনটো যদি তোমাৰ, গতিকে তুমি নিজৰ বাবে নিজেই কষ্ট কৰিব লাগিব। সকলোৱে সূৰ্য পুৱাই উঠি নমস্কাৰ কৰে, কিন্তু তোমাৰ কষ্ট আৰু তোমাৰ কৰ্তব্য সদায় লক্ষ্য কৰি থাকে। জীৱনত এইটো মনত ৰাখিবা যে যিটো নাজানা সেইটোহে লক্ষ্য কৰিবা, কাৰণ সময় বহুত আছে। এই ফাল্টুবিলাকত লাগি তুমি তোমাৰ সময় নষ্ট নকৰিবা, কাৰণ সময়ৰ শৰ যদি সময়ত নামাৰা, পিছত গম পাবা। এটা কথা মনত ৰাখিবা, যাৰ ওচৰত একো নাই তাৰ কোনো ভেলু নাই। যাৰ ওচৰত সকলো আছে, জীৱনটো তাৰ লগতহে চলে। এই জীৱনত সকলোকে উন্নতি লাগে। কেতিয়াও জীৱনত হাৰ মানি নিদিবা। মনত ৰাখিবা, য'ত হাৰ মানি দিয়া তাৰ পৰা সুখ আৰম্ভ হয়। কিন্তু আমি তাতেই সমাপ্ত কৰোঁ। আমি হাৰ মানি দিওঁ, আমি নোৱাৰোঁ বুলি হাত দাঙি দিওঁ। কিন্তু খেলপথাৰ এখনত হৰা মানুহ পুনৰ আকৌ জিকিব পাৰে, কিন্তু মনত হৰা মানুহ গোটেই জীৱনত জিকিব নোৱাৰে। নিজৰ বিশ্বাসেই জীৱনটো আটাইতকৈ শ্ৰেষ্ঠ। জীৱনত অহা দুখবিলাক যদি পাৰ কৰিব পাৰোঁ, তেন্তে আমি নিশ্চয় সুখৰ দুৱাৰখন ঢুকি পাম। আৰু সেই সুখৰ দুৱাৰখন ঢুকি পাবলৈ হ'লে আমি হাৰ নামানি নিজেই নিজৰ কৰ্তব্য কৰি যাব লাগিব। প্ৰকৃতিৰ এটা কথা ক'বলৈ গ'লে, সূৰ্য যিমানেই তাপ নিদিয়ক কিয় এখন সাগৰক কেতিয়াও শুকুৱাব নোৱাৰে। শেষত এইটোৱে ক'ব বিচাৰোঁ যে জীৱনত দুখ কাৰ নাহে, সেই দুখবিলাক দুখ বুলি নাভাবি নিজৰ কৰ্তব্য পালন কৰি গ'লে কোনেও তোমাক পিছ পেলাব নোৱাৰে। গতিকে জীৱনত মই নোৱাৰোঁ বুলি নক'বা, কাৰণ হাঁহি থাকিলে কিনো ক্ষয় যায়।